কবিতাৰ শিৰোনাম আমি আকৌ এদিন লকডাউন হওঁ আহক। কবি অজিত কুমাৰ ৰায়, আবৃত্তিকাৰ চম্পক ডেকা, সম্পাদনা উৎপল দাস। সন্ধিয়া চৰাইজাকে বাঁহত গীত জুৰিছে। কাইলৈতো যদি আজিৰ দৰে হয়, 1312.2 মিলিয়ন মানুহ আকৌ যদি স্বগৃহত আত্মবন্দী হয়, প্ৰকৃতিৰ জীৱকুলে আঁঠুকাঢ়ি পৃথিৱীক চুমা খাব। আমি হৈ পৰিম সিহঁতৰ ঈশ্বৰৰ হেৰুৱা প্ৰাৰ্থনা। ফুলত নিৰ্ভয়ে পখিলা পৰিব, ভোমোৰা মৌমাখিয়ে গুণগুণাই মৌ ৰস চুহিব। জীৱকুলে পুৱাই বনগীত জুৰিব অৰণ্যত। বুকুৰ আমঠু সন্তানক এৰি খাদ্য সন্ধান কৰি হেঙুলি বেলিৰ পোহৰত অৰণ্যলৈ আহিব। আজি এদিনৰ বাবে পৃথিৱীৰ জীৱকুল নিৰাপদ হ'ল। সিহঁতে আমাৰ বাবে সদায় লকডাউন হয়। আমি মাত্ৰ আকৌ এদিন লকডাউন হওঁ আহক।